हेलो डियर स्टूडेंट्स, कैसे हैं आप सब। आशा करती हूँ आप सब बढ़िया होंगे। আজি আমি কৰিবলৈ লৈছোঁ ক্লাছ 9 বিন্দু বিন্দু বিচাৰ তাৰ ছেকেণ্ড নিবন্ধ পাৰসমণি কুৱেশ্যন আনচাৰ্ছখিনি। ফাৰ্ষ্টৰ যিখিনি আছিলে ফাৰ্ষ্ট নিবন্ধ বাণী আৰু ব্যৱহাৰ তাৰ মই কুৱেশ্যন আনচাৰ্ছ অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই শেষত মই লিংকছ দি দিম, প্লে'লিষ্টৰ লিংক দি দিম, তোমালোকে চাই ল'বা। চেপ্টাৰটো লিখিছে ৰামানন্দ দোষীজীয়ে আৰু তেওঁ চেপ্টাৰটোত ক'ব বিচাৰিছে যে পাৰসমণি মানে পাৰসমণি একচুৱেলি এটা হোৱাইট কালাৰ ষ্ট'ন, এটা পাথৰ বগা ৰঙৰ। আৰু সেই পাথৰটো যদি কোৱা হয় খুব ধুনীয়া এটা জিলিকনি আহি থাকে, সেইকাৰণে তাক পাৰসমণি বুলি কয়, মণি বুলি কয় জিলিকনিটোৰ কাৰণে। আৰু কোৱা হয় যে লোহাক যদি পাৰসমণি পাথৰটোৰ স্পৰ্শ পায় লোহায়ে, তেতিয়া লোহাটো সোণ হৈ যায় বুলি কয়। আৰু তাৰ ওপৰতে এই চেপ্টাৰটো খুব ধুনীয়াকৈ তেওঁ ব্যংগ্যাত্মক মানে তেওঁৰ কিছুমান বিচাৰ দি পেলাই এই চেপ্টাৰটো তেওঁ আগুৱাই নিছে যে মানুহৰ শুদ্ধ মন, শুদ্ধ কৰ্ম কৰিলেহে, মানুহে ভাল কৰ্ম কৰিলেহে তাৰ ফল পায়, পিয়'ৰ সোণ পায় বুলি কৈছে। পিয়'ৰ সোণটো, পিয়'ৰ গ'ল্ডক কিহৰ লগত তেওঁ তুলনা কৰিছে এই চেপ্টাৰটোত? তেওঁ তুলনা কৰিছে এজন পিয়'ৰ ব্যক্তি, ভাল এজন মানুহ, কাইণ্ড হাৰ্টেড মানুহ আৰু ভাল তেওঁ খুব কাম যোনে জানে, খুব কাম কৰিবলৈ ইচ্ছা, তেনেকুৱা মানুহৰ লগত এটা পাৰসমণিক তেওঁ তুলনা কৰিছে। सो लेट्स बिगिन द क्वेश्चन आंसर्स नाउ। सही विकल्प का चयन करो। किसी ने कहा मेरे पास है पारसमणि। यहाँ किसी कौन है? किसी ए लाइन टूट फ्रेज टूट कोन হয় বুলি কৈছে। किसी कोन হয়? लेखक की कल्पना। लोहा है तुम्हारे पास में लोहा से क्या आशय है? ইয়াত লোহাক আচলতে কি বুজাব বিচাৰিছে? উদ্যমশীলতা, মানে যোনে খুব কৰ্ম কৰা মানুহ, একদম লোহা ল'ব পাৰে, যোনে খুব কৰ্ম কৰিব পাৰে, তেওঁক লোহাৰ লগত তুলনা কৰি পেলাই ইয়াত এই আশয়টোত লোহা তোমাৰ ওচৰত আছে নেকি, তুমি কৰ্ম কৰিব পাৰা নেকি, এনেকৈ সুধিছে। নাও কাম টু দ্য নেক্সট কুৱেশ্যন। लेखक पारसमणि क्यों ढूंढ रहा था? लेखके पारसमणि क्यों বিচাৰি আছিলে? लेखक पारसमणि के स्पर्श से लोहे को सोना बनाना चाहता था, इसलिए वो पारसमणि ढूंढ रहा था। ঠিক আছে, লোহাক সি সোণ বনাব বিচাৰিছিলে তেখেতে, সেইকাৰণে তেওঁ কি কৰিছিলে, পাৰসমণিটো বিচাৰি আছিলে যাতে স্পৰ্শ দিলে লোহাও সোণ হৈ যায়। लेखक ने स्पर्शमणि के कौन कौन से रूप बताए हैं? स्पर्शमणि মানে চুই দিলে যিটো মণিটো একদম তাৰ কি কি रूप কৈছে। लेखक ने स्पर्शमणि के बहुत से रूप बताए हैं, जैसे खाली हाथ हो तो सेवा के, মানে খালী হাত যদি আছে, তুমি কাবাক পইচা দি সহায় কৰিব নোৱাৰা, তেতিয়া সেৱা সাৰ্ভিস দি সহায় কৰা। লোহে পিতল वाले हो, তেনেকুৱা কৰ্ম কৰা, যদি লোহা পিতলৰ তুমি কাম কৰা, যদি কি কৰিব লাগে, নিজৰ কৌশলৰে দেখুৱাব লাগে। আৰু প্ৰতিভা वाले हो तो लगन से, আৰু যদি কিবা প্ৰতিভা তোমাৰ টেলেণ্ট আছে, তেতিয়া তুমি সच्ची लगन से अपनी টেলেণ্ট আমাৰ শ্ব' কৰিব লাগে। কাম টু দ্য নেক্সট কুৱেশ্যন। আচলতে তেওঁ ক'ব বিচাৰিছে যে আমি নিজৰ টেলেণ্ট বা নিজৰ সৎ সাহসেৰে যদি কৰ্ম কৰি আগুৱাই যাওঁ, তেতিয়া আমি লোহাকো ইমান আমি হেৰি কৰিব পাৰিম যে তাৰ পৰা আমি সোণ উলিয়াব পাৰিম। মানে বহুত কষ্ট কৰিলে আমি যিকোনো কৰ্মতে আমি সফল হ'মেই। ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন। शुद्ध स्पर्श से क्या तात्पर्य है? মানে शुद्ध स्पर्श বুলি ক'লে তোমালোকে কি বুজা? शुद्ध स्पर्श से तात्पर्य मन की शुद्धिकरण, भावनाओं में शुद्धिकरण और जिंदगी के कामों में शुद्धिकरण है। এইটো करो নহয় দে, কামো। এতিয়া ইয়াত তেওঁ ক'ব বিচাৰিছে যে শুদ্ধ স্পৰ্শ, পিয়'ৰকৈ তুমি পাৰসমণি এটা লৈ পেলাই তুমি লোহা সোণ বনোৱাতকৈ নিজৰ শুদ্ধ মনেদি, শুদ্ধ ভাৱনা মানে ফিলিংছ দি, নিজৰ শুদ্ধ মানে মনেদি যদি আমি কৰ্ম কৰোঁ, তেতিয়া সেইটোৱে আমাৰ চবতকৈ বেছি शुद्धिकरण বা शुद्ध स्पर्श হয়। सोना का होना और न होना दोनों ही समस्या के कारण क्यों है? সোণৰ থকাটো বা কিছুমানৰ নাথাকে, এই দুইটাই কেলে সমস্যাৰ কাৰণ। लेखक ने ऐसा इसलिए कहा है क्योंकि सोना के होने से लोगों में अहंकार भर जाता है और ना होने से लोग गरीबी में ज़िंदगी गुजारते हैं।
এতিয়া ইয়াত তেওঁ সোণৰ কথা কৈ অকল সোণৰ কথা কোৱা নাই, ইয়াত ধন টকা পইচাৰ কথাও কৈছে যে মানুহৰ বেছি যেতিয়া হয় সোণ ধন টকা পইচা তেতিয়া কি হয় মানুহৰ অহংকাৰ হৈ যায় আৰু যদি নাথাকে তেতিয়াও প্ৰব্লেম হয় মানুহৰ একদম পুৰ বা গৰীবী এটা জিন্দগী চলাবলগীয়া হয়। याचना के लिए फैलाए हाथ का भाग केवल तिरस्कार है बंधु। याचना माने खोजा हाथ आনৰ আগত যে এনেকৈ মেলি দিয়ে পইচা দিব ল'বলৈ खोजा কাবাক কিবা এটা। याचना के लिए फैलाए गए हाथ का भाग केवल तिरस्कार মানে মানে সন্মান নথকা তিৰস্কাৰ হোৱা। এতিয়া ইয়াত কি বুজাবলৈ কৈছে যে মানুহৰ আগত হাত মেলি পেলাই তুমি খোজাতকৈ নিজে কৰ্ম কৰিবলৈ মানে নিজৰ আৰ্নিংটো নিজেই কৰিবলৈ কৈছে। इन पंक्तियों के माध्यम से लेखक यह कहना चाहता है कि अपनी ज़रूरत के लिए दूसरों के सामने भीख मांगने के बजाय सम्मानपूर्वक काम करना और खुद के लिए कमाई करना बेहतर है। कम टू द नेक्स्ट क्वेश्चन। शुद्ध सोने का वास शुद्ध व्यक्ति और शुद्ध समाज में ही संभव है। इन पंक्तियों में लेखक कहता है कि शुद्ध लोगों और शुद्ध समाज में शुद्ध सोना मिल सकता है। মানে বিচাৰিলে শুদ্ধ মানুহ এজনৰ মাজত আমি সোণ পাম কাৰণ তেওঁ পৰিশ্ৰমী। यहाँ वह शुद्ध सोने का उल्लेख उनके लिए कर रहा है जो बेहद मेहनती और दयालु हैं। ऐसे व्यक्ति ही समाज को बेहतर बनाने में सक्षम है। नीचे दिए गए वाक्य को पढ़ो। सोना पाकर उसका करोगे क्या? सोना पाकर उसका क्या करोगे? এই দুটা সেন্টেন্সত কৰোগে বৰ্ডটো এটাত আগত আছে এটা পিছত আছে। এনেকুৱা ধৰণৰ কিছুমান ভাৰ্ব যেতিয়া আমি চেঞ্জ কৰোঁ তেতিয়া কি হয় ভাৰ্ব মানে ক্ৰিয়া চেঞ্জ কৰি দিলে জেগাটো তেতিয়া সেই ৱৰ্ডটোত পাৰ্টিকুলাৰ ৱৰ্ডটো জোৰ দি কোৱা হয় আৰু সেন্টেন্সটো বেলেগ হৈ যায়। এতিয়া এনেকুৱাই ৱৰ্ড মানে সেন্টেন্স কিছুমান তোমালোকে বাক্য কিছুমান কিতাবত পাৰসমণি চেপ্টাৰটোৰ পৰা বিচাৰি উলিয়াব লাগে। ফৰ এক্সাম্পল প্ৰথম লাইনটোতে পাৰসমণি হে তোমাৰে পাছ, এইটো তুমি পাৰসমণি তোমাৰে পাছ হে কিয়া বুলিও তুমি সুধিব পাৰা কিন্তু জোৰ দি সুধিছোঁ আমি। এতিয়া নেক্সট यदि वास्तव में ऐसी कोई मणि है तो मुझ अभागे को मिलती क्यों नहीं, আমি কি কৰিব পাৰোঁ क्यों नहीं मिलती। ঠিক আছে মিলটিটো পিছলৈ ঠেলি দিব পাৰোঁ। তেতিয়া সেই তেনেকুৱাকৈ তোমালোকে আৰু কিছুমান সেন্টেন্স বিচাৰি লিখিবা আৰু শুদ্ধটোও লিখিবা আৰু ইয়াত ক্লিক কৰি তোমালোকে আগৰ যিখিনি আছে বিন্দু বিন্দু বিচাৰৰ প্ৰথম ৱানিয়ৰ ব্যৱহাৰ ইয়াৰ পৰা তোমালোকে ক্লিক কৰি পেলাই ইয়াত আগৰখিনি চাই ল'ব পাৰিবা। থ্যাংক ইউ ফৰ ৱাচিং দিছ ক্লাছ।